সেউজীয়া পথাৰতে কি জানো মায়া আছে কি যাদু ভৰি আছে দূৰণি পাহাৰতে জীৱিকা বিচাৰ নমস্কাৰ, মই জয়শ্ৰী মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আৰু বলক তেনেহ'লে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কেইদিনমানৰ আগত মই এটা শ্বৰ্ট ভিডিঅ' বনাইছিলোঁ। তাত আমি আটাইকেইজনে নাচ প্ৰেক্টিচ কৰি থকা ভিডিঅ' দিছিলোঁ। সেই প্ৰগ্ৰেমটোৰ বাবেই আমি ফৰ্ম জমা দিবলৈ আহিছিলোঁ। ফৰ্ম জমা দি মেলি হ'ল। এতিয়া আকৌ পাছপৰ্ট চাইজ ফটো লাগে আৰু তাৰ বাবেই আজি আহিলোঁ। গোটেইকেইজনে অহা নাই, যিহেতু আমি 5জনেই আহিছোঁ আৰু আটাইকেইজনে আমাকে ফটো বনাবলৈ দিলে আৰু আমি আটাইকেইজনে আহি দোকানত ফটো বনাই মেলি ল'লোঁ আৰু তাৰপিছত পঞ্চায়তত গৈ জমা দিলোঁগৈ আৰু সকলো কাম কৰি মেলি হ'ল। আৰু এজনী হৈছে কংকনা, তাই স্কুটি লৈ আহিছিলে, তাইৰ কিবা কাম এটা আছিলে সেইকাৰণে। আৰু আমি 4জনী আহিছিলোঁ টমটমত আৰু যিহেতুকে পঞ্চায়তত কাম হ'লেই আৰু সেইবাবে আমি আটাইকেইজনী এতিয়া ওলালোঁ ঘৰলৈ যাবলৈ। আৰু সেইদিনাখন ভিডিঅ'টো কণ্টিনিউ কৰা নহ'লে, আজি আকৌ ষ্টাৰ্ট কৰি দিলোঁ ভিডিঅ'টো। আৰু আজি হৈছে কাতি বিহু। সকলোলৈকে মোৰ ফালৰ পৰা কাতি বিহুৰ শুভেচ্ছা থাকিল। এইবাৰ আমি কাতি বিহু পাতিব নোৱাৰিলোঁ, কাৰণ আমাৰ পৰিয়ালৰে দুগৰাকীকৈ আইতা ঢুকাইছিলে। সেইবাবে না তুলসী পুলি ৰুব পাৰিলোঁ, না পিঠা পনা বনাব পাৰিলোঁ, যিহেতুকে আমি ব্ৰতত আছিলোঁ। ব্ৰতত থাকিবলগীয়া হৈছিলে, নিয়ম যিহেতু। আৰু সেইবাবে মামাহঁতৰ ঘৰতে চাহ খাবলৈ মাতিছিলে, তালৈ বুলি গ'লোঁ। আমাৰ যিহেতু মামাহঁতৰ ঘৰ ওচৰতে, সেইকাৰণে তালৈকে গ'লোঁ আৰু বিহুৰ দিনাখন। আৰু একে গোটেইখিনি বহি লৈ পুৰা টিভি চোৱাত ব্যস্ত। আৰু এতিয়া আহিলে আকৌ এখন মামাহঁতৰ ঘৰলৈ। 3খন আছে মামাহঁতৰ ঘৰ, এখনকৈ সোমাই আহিছোঁ। আৰু এয়া মাহী, ভণ্টি আৰু মই। আৰু এয়া পূৰা চবেই বহি কথা পতাত ব্যস্ত আৰু মই ভিডিঅ'টো বনাই থৈ দিলোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আজিলৈ আহিছোঁ আকৌ এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে পুনৰবাৰ লগ পাই আছোঁ।